নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই ডাঙৰ খবৰ। বিৰাট সিদ্ধান্তৰ বাবে দলৰ ক্ষতি হ'ল নেকি? দিগ্গজ ৰোহিতৰ ঠাইত কিয় অনভিক ঈশানৰ সৈতে ইনিংছ মুকলি কৰিলে? টি-20 বিশ্বকাপত ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ডৰ কালিৰ মেচটোত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ডুবাইৰ মেচখনত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে টীম ইণ্ডিয়াৰ ওপৰত লোৱা কেইবাটাও সিদ্ধান্ত টীম ইণ্ডিয়াৰ বিপৰীত হৈ পৰিছিল। কোহলীয়ে খেলখনত বেটিং ক্ৰমত তিনিটা ডাঙৰ পৰিৱৰ্তন কৰিছিল, কিন্তু তেওঁ সফল হ'ব নোৱাৰিলে আৰু ভাৰতীয় শীৰ্ষ অৰ্ডাৰ ব্যৰ্থ হ'ল আৰু মাত্ৰ 50 ৰানৰ ভিতৰত 4জন বেটছমেন আউট হৈ পেভিলিয়নলৈ উভতি আহিল। সেইকাৰণে ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে ডাঙৰ স্ক'ৰ কৰিব নোৱাৰিলে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ বাবে সূৰ্যকুমাৰ যাদৱৰ ঠাইত ঈশান কিষাণক প্লেইং 11ত সুযোগ দিয়া হৈছিল। পাছৰ সময়ত বিৰাট কোহলীয়ে কৈছিল ঈশান কিষাণ শীৰ্ষ ক্ৰমত খেলিব। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বিৰাটে কিয় তিনিখন আন্তঃৰাষ্ট্ৰীয় খেল অনভিক ঈশানৰ সৈতে ইনিংছ আৰম্ভ কৰাৰ বিপদাংশা লৈছিল। সেইটো যেতিয়া ঈশানে নতুন বলাৰৰ সৈতে ট্ৰেণ্ট বোল্ট আৰু টিম চৌধুৰীৰ দৰে ছুইং বলাৰৰ মুখামুখি হ'ব লগা হৈছিল। সেয়াই ঘটিছিল। ঈশান এটা বাউণ্ডাৰীৰ পিছতে বোল্টৰ চিকাৰ হৈছিল। আৰু বন্ধুসকল, বিৰাটৰ দ্বিতীয় আচৰিত সিদ্ধান্তটো হৈছিল ৰোহিতক তেওঁ এজন অপেনাৰ হিচাপে অপেক্ষা কৰাইছিল। ৰোহিত শৰ্মা 3 নম্বৰত খেলিবলৈ আহিছিল আৰু এছ চৌধুৰীৰ বলত ডাঙৰ শ্বট খোলাৰ সময়ত সস্তীয়াকৈ আউট হৈছিল। ৰোহিতে 14 বলত 14 ৰান কৰিছিল। এইটোৱে টীম ইণ্ডিয়াৰ মিডিল অৰ্ডাৰৰ ওপৰত অধিক চাপৰ সৃষ্টি কৰিছিল। এজন অপেনাৰ হিচাপে ৰোহিতক অভিলেখ তেওঁ 113খন আন্তৰ্জাতিক টি-20ৰ ভিতৰত 80খন খেলিছে আৰু 2404 ৰান সংগ্ৰহ কৰিছে। ইনিংছ আৰম্ভ কৰি টি-20ত 4টা শতক মাৰিছে। বিৰাটৰ এই সিদ্ধান্তও বোধগম্য নাছিল। বিৰাট কোহলীয়ে কেএল ৰাহুলক ৰোহিতৰ ঠাইত মিডিল অৰ্ডাৰত পঠিয়াব পাৰিলেহেঁতেন। কেএল ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত শীৰ্ষ ক্ৰমত নিজৰ স্থান বজাই ৰাখিছিল। আনহাতে ৰোহিত শৰ্মাই 3 নম্বৰত বেটিং কৰিব লগা হৈছিল। ৰাহুলৰ মিডিল অৰ্ডাৰত বেটিং কৰাৰ ভাল অভিজ্ঞতা আছে। তেওঁ আন্তৰ্জাতিক ক্ৰিকেট আৰু IPL দুয়োটাতে মিডিল অৰ্ডাৰত বেটিং কৰিছে আৰু মিডিল অৰ্ডাৰত খেলি এটা উজ্জ্বল অভিজ্ঞতা। বন্ধুসকল, আপোনালোকৰ মন্তব্যটো কমেণ্ট ছেকশ্যনত জনাব যে বিৰাট কোহলীয়ে এই কামটো ভাল কৰিছে নে বেয়া। আৰু যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলৰ ওপৰত ছেট কৰি দিব। এনেকৈ নিউজ ভিডিঅ' দেখিবলৈ আৰু ভিডিঅ'টো লাইক কৰি দিব।